নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ৩ নৱেম্বৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত আহি পৰিছে এটা ব্ৰেকিং নিউজ। গাজা ষ্ট্ৰীপত মৃত্যুৰ সংখ্যা ৯,০২৫ জনলৈ বৃদ্ধি পাইছে। এই মুহূৰ্তৰ এক ভয়ংকৰ খবৰ আপোনালোকক জনাই আছো। বৰ্তমান সময়ত গাজাৰ চাৰিওফালৰ পৰা আগুৰি ধৰিছে ইজৰাইলী সৈনিকসকলে আৰু তেনে সময়তে গাজা ষ্ট্ৰীপত মৃত্যুৰ সংখ্যা ৯,০২৫ জনলৈ বৃদ্ধি পাইছে। ইজৰাইলী সৈনিকসকলে সাংবাদিকৰ পৰিয়ালসমূহক টাৰ্গেট কৰি লৈছে আৰু গাজা ষ্ট্ৰীপৰ চাৰিওফালৰ পৰা আগুৰি ধৰি স্থল আক্ৰমণ কৰিছে, বিমান আক্ৰমণ কৰিছে, অট্টালিকাসমূহত আক্ৰমণ কৰিছে আৰু ৰিফিউজি কেম্পসমূহতো এতিয়া লক্ষ্য কৰি লৈছে ইজৰাইলী সৈনিকসকলে। বিমানেৰে বোমা বৰ্ষণ কৰি এতিয়া ৰিফিউজি কেম্পসমূহক লক্ষ্য কৰি বোমা বৰ্ষণ কৰি আছে। ইজৰাইলৰ দখলদাৰী বাহিনীয়ে উত্তৰ দখল কৰা পশ্চিম পাৰৰ জেনিন শৰণাৰ্থী শিবিৰৰ পৰা ৩১ বছৰীয়া পেলেষ্টাইনী যুৱক চুলেইমানক হত্যা কৰিছে। ইজৰাইলে পেলেষ্টাইন টিভি ৰিপৰ্টাৰ মোহাম্মদ আবু হাতাব আৰু তেওঁৰ পত্নী আৰু গাজাৰ খান ইউনিছক বোমাৰে টাৰ্গেট কৰি তেওঁৰ সন্তানকো হত্যা কৰিছে। যোৱাকালি ৬৫জনকৈ পেলেষ্টাইনীক আটক কৰিছে ইজৰাইলী সৈনিকসকলে আৰু লগতে ৭ অক্টোবৰৰ পৰা যোৱাকালিলৈকে ১৯০০ পেলেষ্টাইনীক আটক কৰিছে ইজৰাইলী সৈনিকসকলে। পৰৱৰ্তী খবৰটো হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে আৰু তেওঁৰ শীৰ্ষ উপদেষ্টাসকলে ইজৰাইলক এবাৰ শক্তিৰে সকীয়াই দিছে যে গাজাত সামৰিক লক্ষ্যত উপনীত হোৱাটো ক্ৰমান্বয়ে কঠিন হৈ পৰিব, কাৰণ তাত মানৱীয় দুখ কষ্টৰ পৰিসৰক লৈ বিশ্বজুৰি এতিয়া আন্দোলন তীব্ৰতৰ হৈ পৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনক লৈ প্ৰতিবাদ সাব্যস্ত কৰিছিল প্ৰায় ৪২% মুছলমানে জো বাইডেনক বয়কট কৰিব বুলি হুংকাৰ দিছিল আৰু এই হুংকাৰৰ পাছতে এতিয়া ওলোটা খৰ মাৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে। এতিয়া জো বাইডেনে ইজৰাইলক সকীয়াই দি কৈছে যে আৰু গাজাৰ ওপৰত পেলেষ্টাইনৰ ওপৰত আক্ৰমণ কৰিব নোৱাৰিব আৰু আক্ৰমণ কৰিলে পৰিস্থিতি ভয়াৱহ হ'ব। পৰৱৰ্তী খবৰটো হৈছে প্ৰতিদিনেই আহে অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰৰ ভাবুকি। এবাৰ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এই মন্তব্য কৰিছে। ইডিৰ চমন নেওচি কেজৰিৱালৰ এই মন্তব্য। আবকাৰী নীতিৰ কেলেংকাৰী গোচৰত কেন্দ্ৰীয় তদন্তকাৰী সংস্থা এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে জাৰি কৰা চমন অগ্ৰাহ্য কৰি জেৰাৰ বাবে উপস্থিত থকাৰ পৰা বিৰত থাকে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। তাৰ পৰিৱৰ্তে মধ্যপ্ৰদেশত নিৰ্বাচনী প্ৰচাৰ চলাই আপ মুৰব্বীগৰাকীয়ে ৰাজ্যখনৰ সিংৰাউলীত অনুষ্ঠিত এক নিৰ্বাচনী প্ৰচাৰ ৰেলীত অংশ লয় অৰবিন্দ কেজৰিৱালে। এই ৰেলীতে কেজৰিৱালে কৰে এক বিস্ফোৰক মন্তব্য। কেজৰিৱালৰ দাবী, দিল্লীত উপস্থিত হৈ তেওঁক গ্ৰেপ্তাৰ কৰাৰ ভাবুকি প্ৰতিদিনে দি অহা হৈছে। মধ্যপ্ৰদেশ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ সময়লৈ তেওঁক গ্ৰেপ্তাৰ কৰা হ'ব পাৰে বুলি সম্ভাৱনা ব্যক্ত কৰি কেজৰিৱালে ৰেলীত উপস্থিত লোকসকলক আম আদমী পাৰ্টিক ভোট দিবলৈ আহ্বান জনায়। কেজৰিৱালে কয়, দিল্লীত থিয় হৈ কেজৰিৱালক গ্ৰেপ্তাৰ কৰিম বুলি প্ৰতিদিনে ভাবুকি দি আছে। আমাক গ্ৰেপ্তাৰ কৰিলেও কোনো কথা নাই। কেজৰিৱালে জেললৈ যাবলৈ ভয় নকৰে। কেজৰিৱালৰ শৰীৰ গ্ৰেপ্তাৰ কৰিব, কিন্তু চিন্তাক চৰ্চাক কেতিয়াও গ্ৰেপ্তাৰ কৰিব নোৱাৰি বুলি মন্তব্য কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। অৰবিন্দ কেজৰিৱালে লগতে কৈছে, আপোনালোকে এজন কেজৰিৱালক গ্ৰেপ্তাৰ কৰিব, কিন্তু আমাৰ হাজাৰ কোটি কেজৰিৱালক কেনেকৈ গ্ৰেপ্তাৰ কৰিব বুলি নিৰ্বাচনী ৰেলীৰ পৰা শাসকীয় বিজেপিক পৰোক্ষ আক্ৰমণ কৰিছে কেজৰিৱালে আৰু এই প্ৰশ্ন কৰিছে যে মোক গ্ৰেপ্তাৰ কৰিব পাৰে, কিন্তু এনে হাজাৰটা কেজৰিৱাল আছে, কাক আপুনি গ্ৰেপ্তাৰ কৰিব? যিদিনা নিৰ্বাচনৰ ফলাফল আহিব, মই জেলত থাকিম নে বাহিৰতে থাকিম নাজানো, কিন্তু মই য'তেই থাকোঁ তাতেই কেজৰিৱাল সিংৰাউলীলৈ আহিছিল আৰু সিংৰাউলীৰ ৰাইজে তেওঁক ঐতিহাসিক জয়েৰে উভতাই পঠিওৱা বুলি মানুহে কোৱা শুনিব বিচাৰোঁ বুলি তেওঁ মন্তব্য কৰিছে। পৰৱৰ্তী খবৰটো হৈছে বিশ্বকাপ ক্ৰিকেটত বিশ্ব ৰেকৰ্ডৰ অধিকাৰী হ'ল মোহাম্মদ ছামি। বিশ্বকাপ ক্ৰিকেটত সৰ্বাধিক উইকেট দখল কৰা বলাৰেই হৈছে মোহাম্মদ ছামি। এবাৰ শ্ৰীলংকাক বিধ্বস্ত কৰি বিশ্বকাপৰ ছেমিত প্ৰৱেশ কৰিছে ভাৰত
আন এটা খবৰ হৈছে এইবাৰ মৌলানা বদৰুদ্দিন আজমলৰ আন এক বিস্ফোৰক মন্তব্য ভাৰত শাসনৰ বাবে মুছলমানৰ হাত ভৰি ধুই পানী খাব লাগিব মুখ্যমন্ত্ৰী কঠোৰ ভাষাৰে সমালোচনা কৰিছে সাংসদ মৌলানা বদৰুদ্দিন আজমলে যদি ভাৰতত শাসন কৰিব বিচৰা তেন্তে মুছলমানৰ হাত ভৰি ধুই পানী খাব লাগিব এইদৰে মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে ঈদৰ সময়ত গুৱাহাটীৰ অৱস্থাৰ কথা উল্লেখ কৰি সাংসদ মৌলানা বদৰুদ্দিন আজমলে কয় যে 3 দিন যদি গুৱাহাটীত মিয়া নাথাকে তেতিয়াহ'লে গুৱাহাটী কবৰস্থান হৈ যায় আমাৰ ল'ৰা ছোৱালীয়ে ঘৰ বনোৱাত কাম কৰে সবজিৱালা ৰিক্সাৱালা মাছ বেপাৰী আমাৰ ল'ৰা ছোৱালী তথাপিও মিয়াৰ ভূত নালাগে বুলি কয় মুখ্যমন্ত্ৰীয়ে 10 বছৰ নহয় হিমন্তক 100 বছৰেও মিয়াই ভূত নিদিয়ে হিমন্তই জীৱনতো মিয়াক খেদিব নোৱাৰে ইফালে ছত্তীশগড়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাংসদ বদৰুদ্দিন আজমলে যদি ভাৰতত শাসন কৰিব বিচৰা তেন্তে মুছলমানৰ হাত ভৰি ধুই পানী খাব লাগিব আমাক হিন্দুৰ ভূত লাগিব মুছলমানৰ ভূত লাগিব আমি হিন্দু মুছলমানৰ বিভেদ সৃষ্টি কৰা কাম কেতিয়াও নকৰো বুলি মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে আন এটা খবৰ হৈছে উৎকোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে ইডিৰ এজন বিষয়া 15 লাখ টকাৰ উৎকোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে ইডিৰ বিষয়া অভিযুক্ত বিষয়াজনৰ নাম নবল কিশোৰ মীনা ৰাজস্থানৰ ইডিৰ বিষয়াজনৰ সহযোগী আবু লালকু আটক কৰিছে ৰাজস্থানৰ দুৰ্নীতি বিৰোধী গোট ACBয়ে জানিব পৰা মতে খৈৰথাল জিৰাৰ মুন্দাৱাৰত অভিযোগকাৰীৰ পৰা 15 লাখ টকা গ্ৰহণ কৰাৰ সময়ত ইডি বিষয়া নবল কিশোৰ মীনা আৰু তেওঁৰ সহযোগী বাবুলাল মীনাক গ্ৰেপ্তাৰ কৰে এই মুহূৰ্তত জনাইছোৰা ব্ৰেকিং নিউজ ভাৰতৰ হিটলাৰ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ভাৰতৰ হিটলাৰ আখ্যা দিছে আম আদমি পাৰ্টিয়ে কেজৰিৱালৰ ভয়ত এতিয়া কঁপিছে 56 ইঞ্চিৰ বুকু গণতন্ত্ৰৰ হত্যাকাৰী হৈছে বিজেপিৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে আম আদমি পাৰ্টি অসমৰ ফালৰ পৰা লগতে কোৱা হৈছে কেজৰিৱালৰ ভয়ত এতিয়া কঁপিছে মোদীৰ 56 ইঞ্চিৰ বুকু আম আদমি পাৰ্টিয়ে প্ৰতিবাদ সাব্যস্ত কৰি কৈছে ভাৰতৰ হিটলাৰ মোদী হুঁচিয়াৰ আপৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে বিজেপিয়ে ষড়যন্ত্ৰ ৰচনা কৰিছে বুলি আজি প্ৰতিবাদ সাব্যস্ত কৰি আম আদমি পাৰ্টিৰ নেতাসকলে কৈছে যে ভাৰতৰ বৰ্তমানৰ হিটলাৰ হৈছে মোদীয়ে এতিয়া যি ইচ্ছা তাকেই কৰিবলৈ আৰম্ভ কৰিছে ভাৰতৰ ইডি CBI এতিয়া সকলো মোদীৰ পক্ষত বুলিও প্ৰতিবাদ সাব্যস্ত কৰিছে পৰৱৰ্তী খবৰটো হৈছে ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ এটা নতুন জাননী পুনৰবাৰ আহি পৰিছে খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে এবাৰ জাননী প্ৰদান কৰিছে এই মুহূৰ্তত স্ক্ৰীনত আপোনালোকক দেখুৱাইছো নগাঁও জিলাৰ ফালৰ পৰা নগাঁও আয়ুক্ত কাৰ্যালয়ৰ ফালৰ পৰা এই জাননী প্ৰেৰণ কৰা হৈছে ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলক লৈ এই জাননী প্ৰেৰণ কৰিছে নগাঁও জিলাৰ ফালৰ পৰা নগৰ জিলা উপায়ুক্তৰ ফালৰ পৰা এই জাননীত কোৱা হৈছে ইয়াৰ দ্বাৰা ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন 2013ৰ অধীনৰ সমূহ হিতাধিকাৰীক জনোৱা হয় যে প্ৰতিমাহে 10 তাৰিখৰ পৰা 16 তাৰিখ অন্ন সেৱা সপ্তাহৰ ভিতৰত তেওঁলোকৰ আবণ্টিত চাউল নিৰ্ধাৰিত সুলভ মূল্যৰ দোকানৰ পৰা পোষ্ট মেচিনৰ যোগেদি সংগ্ৰহ কৰিব লাগিব মই পুনৰবাৰ আপোনালোকক জাননীখনত কি লিখা আছে সেয়া আপোনালোকক শুনাই আছো যে প্ৰতিমাহে 10 তাৰিখৰ পৰা 16 তাৰিখৰ ভিতৰত তেওঁলোকৰ আবণ্টিত চাউল নিৰ্ধাৰিত সুলভ মূল্যৰ দোকানৰ পৰা পোষ্ট মেচিনৰ যোগেদি সংগ্ৰহ কৰিব লাগিব অন্তোদয়া অন্ন যোজনা AAY কাৰ্ডৰ পৰিয়ালে প্ৰতি কাৰ্ডত যাৰ অন্তোদয়া কাৰ্ড আছে অন্তোদয়া অন্ন যোজনাৰ কাৰ্ড আছে সেই পৰিয়ালে প্ৰতি কাৰ্ডত 35 কেজি চাউল আৰু অগ্ৰাধিকাৰ প্ৰাপ্ত পৰিয়ালে প্ৰায়ৰিটি হাউস হোল্ড কাৰ্ড যাৰ আছে PHH কাৰ্ড যাৰ আছে তেওঁলোকে জনমুৰি 5 কেজি চাউল জনমুৰি প্ৰতি মানুহৰ মূৰত মানে প্ৰতিজন মানুহে 5 কেজি চাউল সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব প্ৰতিজন মানুহে যিসকলৰ অন্তোদয়া কাৰ্ড আছে AAY অন্তোদয়া অন্ন যোজনা যাৰ কাৰ্ড আছে সেই এটা কাৰ্ডত মাত্ৰ 35 কেজি চাউল লাভ কৰিব আৰু যাৰ
অগ্ৰাধিকাৰ প্ৰাপ্ত পৰিয়াল PHH কাৰ্ড আছে তেওঁলোকে জনমুৰি প্ৰতিজনে 5 কেজিকৈ চাউল সম্পূৰ্ণকৈ বিনামূলীয়াকৈ লাভ কৰিব চাউল সংগ্ৰহৰ সময়ত ই-পোষ্ট মেচিনৰ ৰচিদ সংগ্ৰহ কৰিব বুলি এবাৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলক লৈ এই জাননী জাৰি কৰিছে নগাঁৱৰ খাদ্য ৰাজহুৱা বিতৰণ ও গ্ৰাহক পৰিক্ৰমা বিভাগৰ ফালৰ পৰা জিলা আয়ুক্ত কাৰ্যালয়ে এই জাননী জাৰি কৰিছে